Long live! Kalau di mulai apa cinta bas? Kamu tak pura lagi, boy. Kami Sarkar, hai. Ibu tu bisa hai. Ores. Pasti amal lagi, boy. We want justice. Hoisak আজি 28 নৱেম্বৰ তাৰিখ আৰু আমাৰ সৰু কচৰা ছাত্ৰ সন্থাৰ যিকে সিদ্ধান্ত মৰ্মে আজি 28 নৱেম্বৰ তাৰিখে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু মহকুমা অধিকাৰী কাৰ্যালয়ৰ সন্মুখত আমি কমতাপুৰ পৃথক ৰাজ্য কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট ৰূপায়ণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ আৰু এই চেগতে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ৰাজ্য চৰকাৰ দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে ভূমিপুত্ৰ কচৰা জনজাতিকৰণ প্ৰদান কৰিব লাগে আৰু আমাৰ যি ভূমিপুত্ৰ কচৰাসকলৰ শৈক্ষিক ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে দিশ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে কাৰণ কিয় চাওক আজিৰ তাৰিখত আমি ভূমিপুত্ৰ কচৰাসকল সকলো ৰাজনৈতিক দলে যেতিয়া শাসনত আহিব শাসনত থাকিব তেওঁলোকে আমাক ললিপপ দি আমাক গিনপি সজাই আহিছে আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে কিন্তু আজি যি আমাৰ প্ৰাপ্য অধিকাৰ আমি সুদীৰ্ঘ 90 দশকক ধৰি আমি আক্ৰামী আন্দোলন কৰি আহিছোঁ তাৰ আগতে আমাৰ সন্মিলনী আন্দোলন কৰিছিল কচৰা সন্মিলনী কিন্তু এটাও তেওঁলোকে আমাৰ যি এই আন্দোলনৰ গুৰুত্ব প্ৰদান নকৰি কচৰা জনগোষ্ঠীটোৰ আকাংক্ষাবিলাক গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে আমাক কোনো ধৰণৰ সঁহাৰি তেওঁলোকে আগবঢ়া নাই আৰু অসম চৰকাৰেও আজিলৈকে যি কচৰা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি প্ৰতিবেদন কেন্দ্ৰত পঠাব লাগিছিল সেই প্ৰতিবেদন এতিয়ালৈকে পঠিওৱা নাই আৰু আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দেৱক আমি কৈ দিব বিচাৰিছোঁ যে আপোনালোকৰ যদি চৰকাৰৰ কচৰা জনগোষ্ঠীটোৰ প্ৰতি অলপ হ'লেও দয়া দৰদ আছে আপোনালোকে নিশ্চিতভাৱে এটা ফৰ্মুলা তৈয়াৰ কৰিব লাগিছিল আৰু অতি সোনকালে যে কচৰা জনগোষ্ঠীসকলক সেই ফৰ্মুলাটোৰ জৰিয়তে কেনেকৈ অসমৰ কচৰা জনগোষ্ঠীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব পাৰে সেই প্ৰতিবেদনখন তাৎক্ষণিকভাৱে পঠাই দি কেন্দ্ৰীয়ত পঠাই দিব লাগিছিল আৰু এতিয়া চাওক আমাৰ শীতকালীন অধিৱেশন কেন্দ্ৰত চলি আছে এই শীতকালীন অধিৱেশনত তেওঁলোকে আমাৰ এই কথাবিলাক উত্থাপন কৰিব পাৰিলেহেঁতেন কিন্তু এই গোটেই কথাবিলাক হ'ল কি অসম চৰকাৰৰ এটা সদিচ্ছাৰ অভাৱত আজি যি ঐতিহাসিক ভূমিপুত্ৰ কচৰা ৰাজবংশীসকল আজি লাঞ্ছিত বঞ্চিত নিজৰ ভূমিতে তেওঁলোকে আজি ভূমি হেৰুৱাব লগা হৈছে নিজৰ দেশতে তেওঁলোকে আজি আমি বিদেশী নিচিনা কৰি থাকিব লগা হৈছে আমাৰ যি জীয়াই থকাৰ অধিকাৰ তেওঁলোকে আমাক খৰ্ব কৰিব বিচাৰিছে অলৰেডি কৰিছেই চ' আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাম যে আপোনালোকৰ যে বিজেপি চৰকাৰ আছিল নৰেন্দ্ৰ মোদী 2000 ডাঙৰীয়া যেতিয়া নিৰ্বাচনী প্ৰচাৰত আহিছিল 2014 চনৰ 19 এপ্ৰিল তাৰিখে বঙাইগাঁৱৰ কাকৈজনাৰ খেলপথাৰত তেওঁ ডাঙৰ চিঞৰি কৈছিল যে বিজেপি চৰকাৰ আহিলে কচৰা জনজাতিকৰণৰ জনজাতিকৰণৰ সমস্যাবিলাক ছমাহৰ ভিতৰত সমাধান কৰিব কিন্তু আজি কেইটা কাৰ্যকাল তেওঁলোকৰ উকলি গ'ল আপোনালোকে নিজে গম পায় কিন্তু আজিলৈকে যি সামান্য এটা কচৰা জনজাতিসকলৰ জনজাতিকৰণ সমস্যাটো তেওঁলোকে সমাধান নকৰিলে আৰু আপোনাৰ জৰিয়তে আমি সকীয়া দিব বিচাৰিছোঁ যে অতি সোনকালে যদি কচৰা জনজাতিসকলক জনজাতিকৰণ প্ৰদান নকৰে তেতিয়াহ'লে আজি আমাৰ উঠি অহা প্ৰজন্ম শিক্ষিত যুৱখিনি তেওঁলোকে বুজি পাইছে আৰু ৰাইজখিনি সজাগ সচেতন হৈছে অনাগত দিনত কিন্তু বিজেপি চৰকাৰে ইয়াৰ প্ৰতি উত্তৰ পাব বুলি আমি তেওঁলোকক সকীয়াই দিছোঁ Kalau di mulai apa cinta bas? Kamu tak pura lagi, boy.